হয়, আজি কাৰ্বি আংলং জিলা আপকোৰ যি নৱ নিৰ্বাচিত যি সমিতি, সেই সমিতিৰ আমি দায়িত্বভাৰ আমি পুৰণা সমিতিয়ে আজি অৰ্পণ কৰিছোঁ আৰু এই অনুষ্ঠানটি অনুষ্ঠিত কৰিছোঁ চিলনীজানৰ প্ৰকৃতিৰ এক মনোমোহা স্থান নামবৰত আৰু সকলো কাৰ্বি আংলং জিলাৰ আপকোৰ সতীৰ্থসকল আজি আহি এই স্থানত উপস্থিত হৈছে আৰু ইতিমধ্যে আমাৰ যিখনি সভাখন অনুষ্ঠিত হৈ গ'ল এই স্থানতে আৰু তাৰপিছতে আমি সকলো লগ লাগি আজি এক প্ৰীতিভোজ খোৱাৰ ব্যৱস্থা কৰিছোঁ আৰু আমাৰ প্ৰীতিভোজো ইতিমধ্যে হৈ গৈছে। আমি এতিয়া খাবলৈ বাকী আছে। আমি সভাখন অনুষ্ঠিত কৰাৰ পিছত এতিয়া আমি সকলো মিলি এসাঁজ একেলগে খোৱাৰ লগতে আমি আজি এই স্থানৰ পৰাই অসমবাসী ৰাইজলৈ আগন্তুক ভোগালী বিহুৰ ওলগ আৰু প্ৰীতি সম্ভাষণ জ্ঞাপন কৰিছোঁ আৰু আজি যি অনুষ্ঠান সাফল্যমণ্ডিত হোৱাৰ দিশে আমি আগবাঢ়িছোঁ। পুনৰবাৰ মই এটা কথাই ক'ম, জয়তু আপকো জিন্দাবাদ। প্ৰথমতে মই আপোনালোকলৈ ধন্যবাদ জ্ঞাপন কৰিছোঁ। আজি অতি আনন্দৰ বিষয়, কাৰণ যোৱা 21 ডিচেম্বৰত ডকমকাৰ লংকামতেৰণ সোঁৱৰণি প্ৰেক্ষাগৃহত আপকো কাৰ্বি আংলং জিলা সমিতিখন গঠন কৰা হৈছিল, পুৰণা সমিতি ভংগ কৰা হৈছিল আৰু সেই সূত্ৰে আজি চিলনীজানৰ এই নামবৰৰ বনভোজস্থলীত এক অতি সুন্দৰ পৰিৱেশত, আনন্দময় পৰিৱেশত পুৰণা সমিতিখনে নতুন সমিতিক দায়িত্বভাৰ অৰ্পণ কৰিছে। ইয়াতে আমি কেন্দ্ৰৰ ফালৰ পৰা মাননীয় শ্ৰীযুত খৰচী মফাৰ মই আছোঁ উপস্থিত। এটা সুন্দৰ পৰিৱেশত এই দায়িত্বভাৰ অৰ্পণ আৰু গ্ৰহণ অনুষ্ঠানটি সমাপ্ত হৈছে আৰু আজিৰ এই সভাতে অহা 18-19 জানুৱাৰীত ঢেকীয়াজুলিত অনুষ্ঠিত হ'বলগীয়া আপকোৰ যি ৰাজ্যিক অধিৱেশন, তালৈ প্ৰায় 12গৰাকী প্ৰতিনিধি নিৰ্বাচিত কৰিছে। আশা ৰাখিম এই নিৰ্বাচিত প্ৰতিনিধিসকলে ঢেকীয়াজুলিৰ যি অধিৱেশন তালৈ গৈ কাৰ্বি আংলং জিলাৰ যি বিষয় তাত উত্থাপন কৰিব। কাৰ্বি আংলং জিলাৰ যি আমাৰ প্ৰাকৃতিক দৃশ্য বা প্ৰকৃতিৰ পৰিৱেশ বা কাৰ্বি আংলং জিলাৰ যিবিলাক আমাৰ আন্তঃগাঁথনি কথা, বিশেষকৈ আপকোৰ আমাৰ যি কৰণীয় সেই কথাবিলাক তাত নিশ্চয় উত্থাপন কৰি অন্যান্য জিলাৰ লগতে যাতে ফেৰ মাৰিব পাৰে, সেইটোকে আমি কামনা কৰিছোঁ। পুনৰবাৰ সদৌতিলৈ ইংৰাজী নৱবৰ্ষৰ শুভেচ্ছা, লগতে অসমীয়া জাতীয় উৎসৱ ভোগালী বিহুৰ ওলগ জ্ঞাপন কৰিছোঁ। ধন্যবাদ।